Hello guys, welcome to my YouTube channel. আজি ৰাতিপুৱা এতিয়া মই কুৱাৰ ফালে আহিছো guys, কুৱাৰ ফালে পেচাব কৰি হাত ধুই তাৰ পিছত guys গাখীৰ ল'ব যাব লাগে আৰু পানী ল'ব যাব লাগে। নিয়ৰে আজি দিনটো অলপ ৰাতিপুৱা হেমেকা হৈ আছে। কাৰণ guys নাজানো বৰষুণ দিব নেকি। আহিছো মই এতিয়া my হোটেল my পাকঘৰ কলকেটা guys আন্ধাৰ আমাৰ কলহ চল ললো আৰু গাখীৰৰ বটল 10 টকাৰ মাত্ৰ লৈ আহিম কাৰণ মই আজি পূজাৰী হৈছো guys একে চান্সতে পানীও লৈ আহিম সিফালে যাব লাগিব সেইকাৰণে পানীও এগুলি 2 শিকাৰ আৰু এইটো মনতে আমাৰ মনা নহয় এই ব্ৰ দোস্তিৰ বন্ধুৰ মনা সিহঁত কালি কিবা কল আনিছিল যা মালভোগ না কিবা কলে গুটি থাকে যে তলত এইটো কি কয় কিবা কল দে কল আনিছিলে আৰু সেই কালি সেইটো মাৰ্ডত একেবাৰে দি আহো ভীমকল যি নহওক কলটো বৰথিয়া কল বৰথিয়া আই এম মনত পৰে এতিয়াহে গাইছ এতিয়া গৈ আছো ৰিংকুৱাৰ ফালে আগবাঢ়ি গৈ আছো খোজকাঢ়ি নো বাইক নো চাইকেল নো চাৰিচকীয়া গাইছ এটা বস্তু আপোনালোকক দেখাওঁ কি সেউজীয়া আমি যেটো সদায় নিতৌ ৰাতিপুৱা গধূলি সন্ধিয়া ৰাতি দুপৰীয়া সদায় খাই থাকো গাইছ সেইটো সেউজীয়া ধুনীয়াকৈ হৈছে মাই ফেভৰেট লক্ষী মা কি ধুনীয়াকৈ পানী এৰিলে এৰা পিছত আৰু পানী সোমাই দিলে সেইকাৰণে ধুনীয়াকৈ সেউজীয়া বেছিকৈ হৈ গ'ল আৰু আগতীয়াকৈ লগাইছে সেইকাৰণে ধুনীয়া দেখাত এতিয়া ভাল লাগিছে আৰু বেছি 4 মাহ 5 মাহৰ পিছত কাটিব লগা হ'ব কুৰাব লগা হ'ব ये है खेतियों का काम और हमारा ऐसा देखो गाइस क्या है हबी वो प्रकृति माजों में हम रहता है ऑक्सीजन 90% हमको मिलता है इसीलिए हम बहुत धुनिया देखो गाइस माय लुक माय फेस माँ क्योंकि लड़की नहीं पता है क्योंकि मैं चांस नहीं देता है मिस नहीं करता क्यों पड़ेगा और देखो गाइस हमारा रास्ता क्या है वो क्या ना वो साइड से निजरा निकला पहाड़ से साइड में निजरा उलाता है इसीलिए वो रास्ता में खराब है निजरा भी उलटा है और इधर से भी पानी बागुरी के आता है इसीलिए वो रास्ता में खराब है वो हमारा थोड़ा बारिशा दिन में थोड़ा वो क्या है इसको क्या बोलते हैं हमारा इसको दिगदार होता है और कष्ट भी होता है दिगदार भी होता है बहुत होता है गाइस हमारा लोग और देखो गाइस क्या है नज़ारा ये है मॉर्निंग का नज़ारा और जो हमारा गांव से ना थोड़ा क्या इसको क्या बोलते हैं बरफ से थोड़ा जो पुर थी कि धुनिया लगे गाइस इमान मानु चाब रास्ताते मैं ब्लक करके टिकेट ललो टिकेट 500 माका ना गाइस गई पाम और रिंको मैं आ गया हूँ थई पे लब जाम गाखीर और मोनाखन दी आगो एकेबारे গাইছাক থৈ দিলোঁ কলকে ধুনীয়াকৈ এতিয়া গাখীৰ ল'ব যাওঁ আৰু তাৰপিছত মোনাখনো দি আহোঁ ব্ৰ ঘৰত गाइस इसको धुना पड़ेगा मैं भूल गया था इसलिए पाहरी গৈছিলোঁ केला धुई लो गाइस धुई लो लले है साफा खबर Rasa na kirim bo. Bisa tanam ki kata sun. गाइस देखिए मैं गाखीर का बोतल धुई ललू इतिया गाखीर लबोले गय आसु यही आप लोगों का बैग मैं गुवाहाटी गाइस ब्रो बैग तो दिलू इटू गाखीर और इफाले ये का ब्रो का घरत में आई गाखीर से ना गाइस गाखीर ललू मैं इतिया घरলৈকে गोइंग पानी ललो गाखीर ललो
Yeah. Yes. ভালকে look guys. Cool. একদম বাৰে ঘৰলৈকে go. मैं घर में आ गया हूँ इधर में खलस को भी धुनिया को हासी के थोई दिलु इटिया नुमु करना पड़ेगा इटु होला मा गाइस नुमु घर धुनिया गाइस लिपि सिपि थोई दिलु इटा खाली पूजा है দিব লাগে আৰু ধুনীয়াকৈ ফুল চুল সজাই ললো চাওক নমু কৰা মোৰ হৈ গ'ল গাইছ এতিয়া মুজাৰি হৈ ধুনীয়াকৈ এতিয়া ভাত খাবলৈ ধৰিছো আলু আৰু দালি আৰু জলকীয়া দুটামান আছে কাৰণ আজি নিৰামিষ আজি বৃহস্পতিবাৰ সেইকাৰণে নিৰামিষ আৰু মুজাৰি মটো হলোৱে এতিয়া ভাতখিনি খাই লও তেনেহ'লে মই এতিয়া ভাতখিনি ধুনীয়াকৈ বজাই লও নাই কতো ভাত চাত খাইলে ঘপককে আহিলো নয়নে মাতিলে হাজিৰা কৰিবৰ কাৰণে আজি দিনটো ইয়াতে আৰু এইবোৰকে চাফা কৰিম আমি পুৰা এইবোৰ জংঘল যিমান জংঘল হৈ আছে চব চাফা কৰিম আৰু পানী বটলটো চব কককলা গুদুৰে লেগে গাইছ থাকিনা না আবিবোৰ ইমান যদি খোৱা বস্তু হলে হয় নহয় গাইছ এইবোৰ নহলে হয় নোখোৱা বস্তু না অলাগতিয়াৰ কাৰণে ইমান গাজিছে নহয় ইমান সেউজীয়া মানে নকবা আৰু গাইছ কিবা অঞ্জা পাচলি হলে এটো এই খাব নোপোৱা জেংৰা জিংৰি কিবা পোকে খালা হয় গাইছ চাওক না এইবোৰ পোকে খোৱা না কি ধুনীয়া হৈ আছে ফুৱাৰ বাচ্চা পাত এইবিলাক আৰু ইমান চাচা তামোল গছবোৰক ইমান মানে জংঘল জয় বাংলা তাৰ জয় আৰু বাংলা তাৰ ঘৰ বনাই লৈছে যিমানে বনা কিয় আমি আছো না দাহৰ লগত তাক শেষ কৰি দিম আজি দিনটো ইয়াতে চাওক গাছ আধাখিনি চৰিলোঁ সেইফালে বন আছে ইফালে আধাখিনি চৰিলোঁ গাছ ডাঙৰ তামোল গছ এতিয়া যি পুৰীয়া হৈছে গাছ বৰষুণটো অলপ পৰিছে আমি এতিয়া ভাত খাব যাম আৰু হয় কি নহয় মোৰ চিকিউৰিটি আহিছে মোৰ লগত চাওক এই গাছ 1 আৰু 2 দুটাও আহিছে গাছ মোৰ চিকিউৰিটি এই ব্ৰজন ইয়াতে ভাত আনিছে গাইছ চাওক ইয়াতে সি ভাত খাই মজাকৈ শুই থাকিব আমি ভাত খাই আৰু আহিম গাইছ এইফালে ডাঙৰ নালে এইফালে চটকাট এইটো গাইছ হ'ল সানি লিয়ন এইটো হ'ল জনিচন অলপ আগতে বৰষুণ পৰিছিলে অলপ এতিয়া আগতে চাচা গাছ ইমান ৰ'দ দিলে কাৰণ এইটো হ'ল বতৰৰ কাহিনী সিহঁতৰ মানে মায়া লাগি কত লেটছ গো ভাত খোৱা সময় গ'ল Yes. এইবোৰ গতাই এইটো কি কয় খেৰ গাইছ চাওক খেৰ গাইছ এইবোৰ কাটি পেলাইছো গোটাই খেৰ এইবোৰ খেৰ আছিল এইখিনি আৰু গোটাই চাওক গাইছ এইখিনি আৰু গোটাই খেৰ সেইখিনিলৈকে গোটাই এইটো এৰিয়াটো আগৰ হ'লে কাটিলে হয় আজিকালি কোনেনো খেৰ লগায় সঁচাই মাটিয়া টিং এলুমিনিয়াম টিংহে লগাই গাইছ সেইকাৰণে খেৰবোৰ এতিয়া নষ্ট কৰি দিছে আমি তাতে হয় কিনা ব্ৰ য়েছ আৰু ফাটিবিলা পিছবেলা গৰম দিছে ৰাতিপুৱা আগবেলা ইমান গৰম আছিল ঠাণ্ডা আছিল এতিয়া পিছবেলা চাওক গাইছ খাম পাচিনা নিকেল ওলাই গৈছে এতিয়া পাহাৰৰ পৰা নামিলো আৰু ব্ৰ গৈ আছে আজি ইমানতে সামৰিছে আৰু গাইছ অন্য এটা ভিডিঅ' গাইছ লগ পাম